সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ বিটিসি সরকার অসম সরকার আমার চিৰাং জিলাৰ উপায়ুক্তগৰাকীক লগতে IAS গৰাকীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই যেটো আমাৰ এডুকেশ্যন সিস্টেম বা আমাৰ যেটো বেংকৰ হাই সেকেন্ডাৰী যেটো অৱস্থা এছামিছ মিডিয়াম তথা বড়ো মিডিয়াম অতি সোনকালে সমাধান কৰক। খুব দুৰ্ভাগ্যজনক কথা আমাৰ বেংকৰ হাই সেকেন্ডাৰী তো আজি চাওক সেন্সাছৰ কাৰণে ইয়াত যেটো নেকি টিচাৰবিলাকক মানে যেটো ডিউটি পেলাল আমাৰ এডুকেশ্যন সিস্টেমটো ইয়াত একেবাৰে নোহোৱা হৈ গ'ল। আজি চাওক বড়ো মিডিয়ামে কওক বা এছামিছ মিডিয়ামে আজি এছামিছ মিডিয়ামত এপ্ৰক্সিমেট 400 মান ইয়াৰ ছাত্ৰ ছাত্ৰী আছে টোটেল হাই ছেকেণ্ডেৰীখনত। ইয়াৰ ভিতৰত এছামিছ মাত্ৰ টিচাৰ আছে 7জন। 7জনৰ ভিতৰত 3জনক এই ইলেকশ্যন এই সেন্সাছ ডিউটিত পেলাল। তাৰপিছত থাকিলে কেইজন আপোনাৰ থাকিলে 4জন। 4জনৰ ভিতৰত এজন হ'ল আপোনাৰ প্ৰিন্সিপাল। তো বাকী 3জনে এই 400 ষ্টুডেণ্টক পঢ়াব পাৰে নেকি আপোনালোকে নিজে চিন্তা কৰকচোন। তো এছামিছ মিডিয়ামটো টোটেলি ইয়াত এটা মৃত্যুৰ মুখত পৰিছে। মই আজিৰ এই প্ৰতিবাদ লগতে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ বিটিসি সরকার অসম সরকার আমার চিৰাং জিলাৰ উপায়ুক্তগৰাকীক লগতে IAS গৰাকীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই যেটো আমাৰ এডুকেশ্যন সিস্টেম বা আমাৰ যেটো বেংকৰ হাই সেকেন্ডাৰী যেটো অৱস্থা এছামিছ মিডিয়াম তথা বড়ো মিডিয়াম অতি সোনকালে সমাধান কৰক। অন্যথা কিন্তু আমি ইয়াত বিভিন্ন ছাত্ৰ সংগঠনে একগোট হৈছোঁ। আমি গণতান্ত্ৰিক ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কাৰণে। আমি 1 সপ্তাহ টাইম দিছোঁ। আমি চৰকাৰক 1 সপ্তাহ সময় দিছোঁ, প্ৰশাসনৰ মুৰব্বীক 1 সপ্তাহ সময় দিছোঁ, IASক 1 সপ্তাহ সময় দিছোঁ, জিলা উপায়ুক্তগৰাকীক 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহৰ ভিতৰত এই সমস্যাটো একদম ৰাইট নাও সমাধান কৰক। নহ'লে কিন্তু আমি ছাত্ৰ সংগঠন হিচাপে আমি গোটেই এই চিৰাং জিলাৰ যিখিনি ছাত্ৰ সংগঠন একলগ লাগি আমি উপায় নাই ছাত্ৰ ভৱিষ্যতৰ স্বাৰ্থত আমি আগত ৰাখি পেলাই আমি আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিম।